মোৰ ঘৰটোৰ অৱস্থা চাওক, কোনো মানুহ নাই। এয়া এইবিলাক মাৰ বিচনা, এয়া কাপোৰ উলিয়াই থৈ দিছোঁ। এইবিলাক এগাল কাপোৰ উলিয়াই থৈ ৰাখিছোঁ ধুবৰ কাৰণে। এতিয়া বৰষুণ, এতিয়া কি হয় নাজানো। এতিয়া ঘৰটো আধা হৈ আছে দেখিছে। এইটো আচলতে বাথৰুম হয়, এইটো কাম বাকী আছে আধা। তাৰপাছত এইটো মাৰ ৰুম হয়। তাৰপিছত এনেকুৱাকৈ আধৰুৱা হৈ পৰি আছে, বহুত কাম বাকী আছে। তাৰপাছত এইবিলাক মোৰ কাম কৰা সঁজুলিবিলাক, এইবিলাক চব মোৰ হয়। মই ইয়াৰে বহুত কাম মই নিজে কৰিছোঁ, নিজে কৰোঁ। সেইকাৰণে ইয়াৰ চববিলাক বস্তুৰ ওচৰত মেচিন মোৰ ওচৰত আছে। এইটো পাকঘৰৰ অৱস্থাটো। এতিয়া ভাত বনাব লাগিব, নহ'লে বনোৱা মানুহ নাই, খাবলৈ নাপাওঁ। আধৰুৱা হৈ আছে, চববিলাক বস্তু অনাই আছে, কিন্তু কাম কৰা হোৱা নাই। ঘৰত পুটি কাটিব আছে, ইয়াতে বাথৰুমৰ টাইলছ লগাবলৈ আছে, পাকঘৰৰ টাইলছ লগাবলৈ আছে। এইখিনি কাম হ'লে বাকী কমপ্লিট হ'ব। ওপৰত চিলিং লগাবলৈ আছে, চিলিঙৰ কাম বাকী আছে। সৰু মানুহ, গতিকে সৰু মানুহৰ কাৰণে ঘৰ এটা বনোৱা সপোন কিমান ডাঙৰ হয়তো জানিয়েই আপোনালোকে। গতিকে অকলে নিজে কষ্ট কৰি ঘৰটো বনাইছোঁ। সেইকাৰণে পইচা পাতিৰ অসুবিধা হৈছে আৰু কামবিলাক ৰখি আছে। লাহে লাহে কমপ্লিট কৰিম আৰু। আহিও আচলতে ৰেষ্ট পোৱা নাযায়, যিহেতু ঘৰত মানুহ নাই, অকলে থাকে, দাদা বৌ বেলেগকৈ থাকে। গতিকে চব কামবিলাক নিজে কৰিব লগা হয়। এতিয়া কামবিলাক আৰম্ভ কৰোঁ। এয়া ঝাৰু লৈ ল'লোঁ। এতিয়া গোটেই ঘৰ ঝাৰু দিয়া হ'ব। তাৰপিছত আৰু বাকী ঘৰবিলাক মচিব লাগিব, আৰু তাৰপাছত বাকী কামবিলাক লাহে লাহে আৰম্ভ কৰিম আৰু। এয়া এতিয়া ঘৰ মচি আছোঁ মই, আৰু এইটো আমাৰ মাতাজী চকুৰ অপাৰেশ্যন হৈছে, আৰু পূৰা ক'লা চশমা পিন্ধি আছে। ক'লা চশমা পিন্ধি একদম পূৰা ঘূৰি আছে আৰু মই ঘৰৰ কাম কৰি আছোঁ। এতিয়া ঘৰ সাৰা মোচা হ'লে কাপোৰ ধুম, তাৰপাছত ভাত বনাম, তাৰপাছত আৰু বাকীবিলাক হৈ থাকিব হয় নহয় দেই। খানাটো খাব লাগিব নহয়। ঘৰটো সাৰা মোচা হৈ গ'ল, মানে অকণমান এইটো স্প্ৰেটো মাৰি দিওঁ, ৰুম স্প্ৰেটো ভাল লাগিব, গোন্ধাব ধুনীয়া, অলপ ধুনীয়া গোন্ধাব। চবতে লগাই দিওঁ অলপমান। কনফ্লেক্স লৈছোঁ, গাখীৰ অলপমান খাই লওঁ, তেতিয়া কাম কৰিবলৈ আৰু কাম আছে বহুত। অকণমানখিনি খাই লওঁ, তাৰপাছত আৰু মিঠাই আছে, মিঠাই এটা খাই দিম, বঢ়িয়া আৰু হৈ যাব। এতিয়া কৰ্ণফ্লেক্স লৈ লৈছোঁ, এতিয়া কৰ্ণফ্লেক্স খাম। আৰু এইবিলাক এইটো ভতিজা হয়, এইটো পঢ়ি আছে। আৰু সেইটো ভাগি নহয়, এইটো খাব আহিছে মোমায়েকৰ ঘৰত। এইটো কাম বন একো নকৰে, এইটো চাহ মুখখন ঘূৰাই দি পেলাই। কাম বন একো নকৰে, এতিয়া মোমায়েক অহা দেখি মোমায়েকৰ ঘৰত খাব আহিছে। এতিয়া মই ৰাতিপুৱা কাম বন কৰিলোঁ, ঘৰ সাৰা মোচা হ'ল, তাৰপাছত এতিয়া আহি পাইছে। এতিয়া মই ভাত পানী খাম, আকৌ ভাত খোৱাৰ সময়ত ক'ব এইটো নাখাওঁ সেইটো নাখাওঁ, এইটো লাগে সিটো লাগে, একে ভাল বস্তু লাগিব, সদায় মাছ মাংস লাগিব, তেতিয়াহে ভাত খায়, দালি নাখায়, চব্জি নাখায়। তাৰপাছত আমাৰ মাতাজীয়ে পূৰা আৰাম কৰি আছে, পূৰা একদম আৰামছে এখন আনি দিছোঁ তেওঁৰ কাৰণে, আৰু একদম পূৰা আৰাম কৰি বহি আছে। গা ধুই আহিলোঁ, চুলি তুলি কাটিলোঁ, দাড়ি চাড়ি অলপ কাটিলোঁ। এতিয়া খানাটো বনাওঁ, এতিয়া খাব পাম। ৰেডি কৰিছোঁ খানাটো, কিবা কিবি বনাম, বনোৱা হ'লে আৰু আপোনালোকক দেখুৱাম। ঘৰৰ মধুৰিআম কি ধুনীয়া। ভাত বনোৱা হৈ গ'ল, এয়া
ডিমৰ তৰকাৰী, ডিম অমলেট বনাই পেলাই তৰকাৰী বনোৱা হৈছে আলুৰে। তাৰপাছত এইটো হ'ল টেঙা মাছ, সৰু মাছ টেঙা কৰা। এইটো হ'ল তোৰা মাছ ভাজি, তোৰা মাছ। এইটো হ'ল কোমোৰা ভাজি। তাৰপাছত আৰু এইবিলাক নেমু চেমু কিবা কিবি, আৰু এটা আছে এইটো মাছ। ভাত পানী খাই উঠি অলপ এয়া আৰাম কৰিছোঁ। আজি দিনটো কাম বন শেষ হ'ল, বহুত কাম কৰিলোঁ, এতিয়া অলপ আৰাম কৰিছোঁ। আৰু দিনটোৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। অলপ ঘৰুৱা পৰিৱেশ দেখুৱাই দিলোঁ আপোনালোকক, কেনেকুৱা লাগিলে জনাব।